আজি ২৬ তাৰিখ ৯টা বাজিলে এতিয়া কামলৈ বৰ্তমান গৈ আছোঁ দেৰি হৈছেগৈ উপায় নাই খোজকাঢ়ি গৈ আছোঁ যে বৰ্তমান এনেকুৱা এটা অৱস্থাত মই খোজকাঢ়ি গৈ আছিলোঁ আপোনালোকে দেখিব পিছত মই দেখিম চাম তেতিয়া ভাল লাগিব বাই ফুট ঠিক আছে ভাই हम तो चाट कहाँ जाबी उत्तम के रहो यहाँ ठीक है तो के टुल्ली दे हमें नेट में निकला दे बोल हां ठीक है निकला दे এই লগৰ এজন লগ পালো ইউটিউব চেনেল এটা আছে আপোনালোকে সাবস্ক্ৰাইব কৰিব মই লিংকটো ডেসক্ৰিপচনত দি দিম হা ঠিক আছে বাই বাই আজি খুলিবলৈ চেষ্টা কৰিছো হয় নতুনকৈ খুলিবলৈ চেষ্টা কৰিছে মানে আগুৱাই যাবলৈ আপোনালোকে সহায় কৰিব নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰিব হা মংগল এই আপোনালোকে দেখিছে ডেমৰাকাই টঙাল তোলাই আছে ভালদৰে একদম পুৰা তোলাই আছে ধান আনিবৰ কাৰণে ৰাঙলী পথাৰৰ পৰা জিন্তু দাহঁতৰ ঘৰত তাৰ পৰা হ'লে এটা নাই লাগে ধান আনি ধান আছে ভগৱান তুলি লিংগ ধান দা অঁ এইখিনি মেচিন নেমাৰিলে ৰাস্তাটো বনাওঁতে মানুহৰ কিছুমানৰ ধান পুতি পোত খাই গৈছে আপোনালোকে দেখিছে আমাৰো কাটিছে বন্দনা বাই এটাই নাই হোৱা ধান মা অকলে তাৰপিছত বৌ ইয়াৰ পকা আলি গৈ ইয়াৰ কেঁচা আলি এইডোখৰ বৰ্তমান বনোৱা কাম চলি আছে অধিৱেশনৰ কাৰণে কাৰ্যসূচী হাতত লৈছে অধিৱেশনৰ কাৰণে আপোনালোকে এই দাম্পাৰীখন দেখিছিলে নহয় এই মাটি পেলাইছিলে ইয়াত এয়া মানুহ অহা যোৱা কৰি আছে কিন্তু ৰাস্তাটো ভালে বনাই থৈ দিছে একদম পূৰা প্লেন হৈ গৈছে আৰু ভাল হ'ব এতিয়া উন্নত হৈ যাব অধিৱেশন অহাৰ কাৰণে